হেল্ল' মাইক টেষ্টিং হেল্ল' হাবিবঙাবাৰী ৰাস মন্দিৰত অখণ্ড ভাগৱত 7 দিনীয়া আমাৰ গাঁৱৰ পৰা এনেকৈ কৰি 7খন ভাগৱত অনা হৈছে। তাৰ উপলক্ষে মানে ভাগৱতৰ লগতে আহিছিলোঁ, সেইকাৰণে ব'লক গোটেইখিনি দেখাওঁ কি হয় কেনেকুৱা হয়। ব'লক আপোনালোকক অকণমান ভিতৰৰ দৃশ্য দেখাওঁ, ব'লকচোন কেনেকুৱা ধৰণৰ কি হৈ আছে ব'লক। বজ্ৰবান ব্ৰহ্মাণ্ডো ৰহিল পৰিল বজ্ৰত বজ্ৰ যেন সন্ধানো। এইয়া দেখিছেনে, ইয়াতে ভাগৱত পঢ়ি আছে। এইফালে এইটো এই কাৰ্যালয় ক'ত যাবি জানো কৰিব হা এইফালে ইয়াত ভকতসকলক বহিব দিছে আৰু এইফালে ইয়াত সেৱা কৰিব পাৰে আৰু এইফালে চাহ খুৱাই আছে দেই। আমি চাহ নাখাওঁ আৰু পেটটো ভৰি আছে। ইয়াতে চাহ খুৱাই আছে, আমি নাখাওঁ বাৰু। বজাৰ কৰিব আছো, বজাৰ চেণ্ডেল বাহিৰত থৈ এনেকৈ ঘূৰি গৈছোঁ কি চুৰ হ'ল বোলে চেণ্ডেল নাইকিয়া। এতিয়া বজাৰত মোহনভোগ খাব আহিছোঁ। বজাৰত আহিলে মোহনভোগটো মানে মেইন, খাই যাব এবাৰ মোহনভোগ মেইন সোৱাদ গোটেইকেইটা। এই লাহে লাহে খা। ভিডিঅ'টো ইমানে আছিলে, যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই।